গোটেই লিখা আৰু গোটেই অসমত ইমান মানুহে কোনো গানত ইমান নচা নাই। এইটো যদি কোনোবাই ৰেকৰ্ড কৰে গ্ৰিনিজ ৱৰ্ল্ড ৰেকৰ্ড হ'ব। ইমান মানুহে আজিলৈকে নচিছে। য'তে উঠিছে ততে লাগি যায়, বুজিলা? বাইদেৱে কৈছে য'তে খুন্দে বোলে তাতে গা উঠি যায়, হয়নে নহয়? সবিয়াটো ধুবুৰীটো, বঙালী মানুহৰ জেগাটো, অসমীয়া মানুহৰ জেগাটো মাৰোৱাৰীটো, য'তে খুন্দে নাচিব আৰম্ভ কৰি দিয়ে আকৌ এবাৰ মোদী চৰকাৰ, হয়নে? গাটো হিলি যায়। একো নহ'লে কোনো গান আজিলৈকে ইমান পপুলাৰ হোৱা নাই। এই গানটো কিয় ভাল জানেনে? এই গানটো গালে চবকে মোদীৰ পৰিবাৰ যেন লাগে, হয়নে? এই গানটো কিয় ইমান চলে? এই গানটো যেতিয়া আমি গাই থাকোঁ সকলোকে নিজৰ ভায়েক ভনীয়েক যেন লাগে, হয়নে নহয়? আপোনালোকে চাব, এই গানটো গাই থাকিলে এটা নিজৰ যেন পৰিয়াল, নিজৰ যেন ঘৰ এখন, একেলগে ভাৰত আগবাঢ়িব, অসম আগবাঢ়িব, এনেকুৱা লাগে নে নালাগে?